তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ইভ্ৰিক্ৰিয়েশ্যনৰ ফালৰ পৰা মই ভৱেশ তাইতে পুনৰ এটা এনডাৰ ব্লগ লৈ আহিছোঁ। আজি আছে শ্বুটিং আছে আজি এটা কভাৰ চং আছে। কভাৰ চঙত আছে মেনাম স্মৃতি আৰু ডাইৰেক্ট কৰিছে মহেশ দলেকায়ে। তো চাওঁ আহক শ্বুটিংখিনি। আৰু বিশেষকৈ আজিৰ মানে লোকেশ্যনটো হৈছে চিৰিপানী জেংৰাই বুলি কয়। চিৰিপানী জেংৰাইৰ পৰা অৰুণাচল বৰ্ডাৰ হয়। তো অৰুণাচল বৰ্ডাৰৰ আমাৰ পাহাৰৰ নিচেই পাহাৰৰ কাষতে আজি কিছু অংশ শ্বুটিং আছে। তো বলক মোৰ লগত ভিডিঅ'টি আৰম্ভ কৰোঁ। য়েছ। তো মেনাম স্মৃতি আছে। আগৰ এটা পুৰণা গান হয় জেতুকা জেতুকা গান। এই গানটো কভাৰচন কৰিছে মেনাম স্মৃতিয়ে। তো টেলেণ্ট ষ্টুডিঅ'ত ৰিলিজ কৰা হ'ব। তো আপোনালোকে চাব, মই তাৰ ভিডিঅ' মেকিংবিলাক মই দেখুৱাম। তো চাই থাকিব। য়েছ। Action! এখন ঘৰৰ শ্বুটিং আছিলে। তো মানে শ্বুটিংখিনি শেষ গ'ল। তো আমি এতিয়া গৈছোঁ নদী কাষৰীয়া অঞ্চলত। বলক। পুৰা মানে বঢ়িয়া লোকেশ্যন হয়। জেংৰাই বুলি কয়, চিৰিপানী জেংৰাই বুলি কয়। তো মানে ডিচেম্বৰ জানুৱাৰী মাহত এটা ধুনীয়া এটা পৰিৱেশ হয়। তো আপোনালোকে খানা খাবলৈ আহিব পাৰিব। পুৰা মানে বঢ়িয়া, পুৰা নাইচ প্লেচ। আমাৰ কাষত আছে আমাৰ অমৰ দলে। এখেত হৈছে আমাৰ এডিটৰ হয়, কিন্তু আজিলৈকে কথা একাৰো কৈ পোৱা নাই। এই কথা অলপ কওঁ। ইণ্ট্ৰডিউচ দিব নাজানে, একেবাৰে লাজকীয়া। লগতে মোক কৰ বঢ়িয়াকে। অ'কে। তো আমি এতিয়া গৈ আছোঁ নেক্সট শ্বুটিঙৰ বাবে। এটা জংঘলৰ মাজে মাজে আমি গৈ আছোঁ। চাওক পুৰা জংঘল আছে। পুৰা জংঘলৰ বিশেষকৈ এটা মানে পাহাৰীয়া অঞ্চল আৰু পাহাৰীয়া অঞ্চলত আমি এতিয়া গৈ আছোঁ। তো পাহাৰীয়া অঞ্চল গৈ আমি এতিয়া নদী কাষৰী এটা অঞ্চল পাম। তো এই অঞ্চলতে অলপ এটা শ্বুটিং এটা আছে। তো শ্বুটিংটো কৰি আমি ঘৰমুৱা হ'ম আমি। এতিয়া আবেলি হৈছে, এতিয়া 4টা আই থিংক 4:30মান হৈছে। ক'বলৈ গ'লে সন্ধিয়াই হ'বগৈ আৰু, যিহেতু আজিকালিতো 5টা বজাততো আন্ধাৰে হৈ যায়। তো তথাপিও আমি কষ্টটো কৰিবই লাগিব যি কি নহওক। আৰু লগতে মোৰ ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মৰমতে। আৰু মই এনেদৰে আপোনালোকৰ বাবে মই নতুন নতুন ব্লগ লৈ আহিম মই ভৱেশ তাইতে। আৰু চাই থাকিব মোৰ ব্লগবিলাক। নদী কাষৰীয়া জেগা আমি এতিয়া বিচাৰি গৈ আছোঁ, কিন্তু ভাল লোকেশ্যন আমি নাই পোৱা। তো গোটেইখিনি চাওক আপোনালোকে, পূৰা জংঘল পূৰা একেবাৰে। কিন্তু হাতী ঘূৰা একো প্ৰব্লেম নাই বুলি কৈছে। তো ইমান জংঘল হোৱা সত্ত্বেও তাত হাতী নাই। তো আমি ফাইনেলি এতিয়া পাই গ'লোঁ এটা নদী, মানে বিশেষকৈ নদী নহয়, এটা জান হয়, এটা জুৰি হয়, এটা জুৰি হয়। মোৰ ইবিৰ বহুত মিনিং আছে, একদম ইবি মানে। তাকে এইটো মানে পাছত কৈ দিম বাৰু, এতিয়া নকওঁ। তো এতিয়া ছোৱালীবিলাকে এতিয়া মানে ঘটি লৈ গৈছে। এতিয়া এটা সৰু এটা জান হয়, এটা সৰু এটা জুৰি হয়। তো মই আপোনালোকক দেখুৱাই আছোঁ জুৰিটো। এইটো এটা সৰু এটা জুৰি হয়। ইয়াতে শ্বুটিংটো হ'ব, ইয়াতে শ্বুটিং প্লেচটো ইয়াতে হ'ব। এটা সৰু এটা জুৰি হয়। আৰু আমাৰ মেনাম স্মৃতিয়ে তো কৈ দিয়ক কিবা এটা। ধুনীয়া জেগাটো। আৰু মোৰতো প্ৰথমবাৰ আহিছোঁ ইয়ালৈ বাৰু। তো ভাল লাগিছে জেগাটো। আপোনালোকে আহিব পাৰে, ইয়াতে শ্বুটিং কৰিব পাৰে, বহুত ভাল লাগিব। বেক চাইডে পাহাৰ আছে, নদী আছে। চ' বহুতেই ধুনীয়া।
আৰু আমি কৰি চাওঁ, ট্ৰাই কৰি চাওঁ, ভাল লাগিলে অভিয়াছলি আপোনালোকে আহিব পাৰিব। তো জেতুকা ফেমাছ গান হয়। আমি যেতিয়া সৰু কাল আছিলোঁ তেতিয়া আমাৰ বহুত ফেমাছ আছিলে। মই সৰুৰ পৰা এইটো গান নচা আৰু এতিয়া এইটো মোৰ সপোন আছিলে যে চবৰ লগতে এটা কৰিঅ'গ্ৰাফি কৰি কভাৰ কৰা। চ' আজি কৰিব পাইছোঁ, তো ফাইনেলি ভাল লাগিছে বহুত বেছি। চ' আপোনালোকে ৱেইট কৰক, আপোনালোকে কিবা নতুন কিবা এটা দেখিব পাব। অ'কে তো এতিয়া কললৈ পিনে এতিয়া কলৈ এতিয়া যায় এতিয়া পানী ল'বলৈ পানী ল'বলৈ যায় এতিয়া যদিও আজিলৈকে লৈ পোৱা নাই, কিন্তু এইটো কি বুলি কয় শ্বুটিঙৰ জৰিয়তে মানে কৰিম আৰু মানে ল'ম আৰু পানী ল'ম আৰু Go! তো এতিয়া শ্বুটিং শেষ হ'বলৈ হৈছে আৰু এতিয়া তো যিহেতু এতিয়া সন্ধিয়া এতিয়া হৈছে আৰু সন্ধিয়া সময়ততো আকৌ শ্বুটিং কৰিবলৈ ভাল নহয়। তো সেইকাৰণে এতিয়া আমি এতিয়া ঘৰমুৱা এতিয়া হ'বলৈ এতিয়া লৈছোঁ আৰু অলপ সময়ৰ পাছত জাষ্ট মানে 5 মিনিটমান আছে, জাষ্ট 5 মিনিটমান শ্বুটিং কৰাৰ পাছত আমি এতিয়া ঘৰমুৱা এতিয়া হ'ম। এতিয়া পানীখিনি কিন্তু চাফা, কিন্তু দেই পানীখিনি পূৰা চাফা আছে, পানীখিনি পূৰা পৰিষ্কাৰ আছে। তো আপোনালোকে চাগে মোবাইল কেমেৰাত পানীখিনি ইমান স্পষ্টকৈ আপোনালোকে দেখা নাই, কিন্তু পানীখিনি বহুত চাফা আছে। মানে ঘৰলৈ যোৱাৰ আগতে পানীখিনিতে অলপ মানে ধেমালি কৰি লৈছোঁ অলপমান।